তেতিয়া তেওঁলোক ভোট লাগিছিলে, ভোটৰ কাৰণে মানুহক প্ৰতিশ্ৰুতি দিছিলে। তেতিয়া তেওঁলোকে কৈছে সবকা সাথ সবকা বিকাশ। এতিয়া হৈছে তেওঁলোকৰ আদৰণিৰ বিকাশ, আদৰণিৰ লগত থকা আদৰণিৰ সাথ, এইটো হৈছে তেওঁলোকৰ নীতি। আজি ইমান মূল্য বৃদ্ধি হৈছে যে আপুনি গেছতটো বাদ দিয়ক, লাইটৰ বিল, আপোনাৰ চাউল, য'ত চাউল 25 টকা চাউল 40 টকা কিনিব লগা হৈছে, বিলাহী 200 টকা হৈছে, জলকীয়া 300 টকা 400 টকা হৈছে, মানুহ কিনিবৰ অৱস্থা নহৈছে। আৰু ইয়াৰ মাজত যাতে মানুহ আন্দোলন কৰিব নোৱাৰে, আজি তেওঁলোকে খালি হিন্দু মুছলমান ইফালে বিজেপিয়ে বদৰুদ্দিনৰ বিৰুদ্ধে কৰে, বদৰুদ্দিনে আকৌ বিজেপিৰ বিৰুদ্ধে কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভ্ৰান্ত কৰাৰ চেষ্টা এটা কৰিছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। লগতে তেওঁলোকে কি কৰিছে, আজি এটাৰ পিছত এটা কৈ অসমৰ সম্পত্তিবিলাক বিক্ৰী কৰি আছে। আৰে দীঘলী পুখুৰী এখন ঠাই, য'ত নৌকা চলাই মানুহ ওচৰত এটা আমন্ত্ৰণৰ ঠাই এখন, সেইটোও গুজৰাটী পৰিস্থিতিত দিলে তেওঁলোকে। গুৱাহাটীৰ বহু অনুষ্ঠান ট্ৰেন্সপৰ্টটো এতিয়া ষ্টেচনটো এতিয়া তেওঁলোকে ৰেলক দিব বিচাৰিছে। গতিকে এটাৰ পিছত এটা তেওঁলোকে এইবিলাক কৰিছে। আৰু লগতে কি কৰিছে যে সাম্প্ৰদায়িক ভিত্তিত আজি তেওঁলোকে সমষ্টিবিলাক সঁচা প্ৰকাশ কৰিছে, যাতে সাম্প্ৰদায়িক ৰাজনীতি কৰি তেওঁলোকে যাতে গতি দখল কৰিব পাৰে, এই ৰাজনীতি চলিছে। আমি তাত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। আৰু দেখা গৈছে যে বহু ক্ষেত্ৰত আজি বহুত ৰেচন কাৰ্ড কাটা গৈছে বহু মানুহৰ, সেই ৰেচন কাৰ্ড দিব লাগিব। লগতে অৰুণোদয় বহুত গৰীব মানুহৰ আজি বঞ্চিত হৈছে, নাপাব লগা মানুহে কৈছে। এই দাবী লৈ আজি আমি আন্দোলন, আজি গোটেই অসমত আমি গোৱালপাৰ আন্দোলন কৰিছোঁ। আৰু CPI CPM অহা দিনত আৰু ব্যাপক আন্দোলন কৰাৰ আমি বাধ্য হ'ম। গোৱালপাৰা চহৰত মানে জিলাভিত্তিক CPI আৰু CPM দলে লগ লাগি আন্দোলন কৰিবলৈ লৈছোঁ। এই আন্দোলন আমাৰ মেইন উদ্দেশ্যটো হৈছে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। এতিয়া ইমান মূল্য বৃদ্ধি হৈছে, এতিয়া বিলাহী টেঙাৰ মূল্য হৈছে 200 টকা। আমিতো বিলাহী টেঙা তেনেকৈ কিনি খাব নোৱাৰোঁ। প্ৰত্যেকটো বস্তু মূল্য, এতিয়া তেল কেৰাচিন তেল পোৱা টান, মিঠাতেল, চাহ, চেনি, দালি সকলোতে মূল্য বৃদ্ধি। আনকি এতিয়া যে গেছৰ যিটো চিলিণ্ডাৰ, তাক দিব লগা হৈছে 1200 টকা। এইটো সম্ভৱপৰ নহয়। গতিকে এই